নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই অন্য এটা নতুন ভিডিঅ'লৈ। আজি আমি যাবলৈ ওলাইছোঁ ৰিদম সংগীত বিদ্যালয়লৈ। ৰিদম সংগীত বিদ্যালয়ত কি কি শিকায়নো আহক আমিও চাওঁ, আপোনালোককো অকণমান দেখুৱাবলৈ চেষ্টা কৰোঁ। এতিয়া আমি বৰ্তমান আহি আছোঁ বিশ্বনাথ চাৰিআলিৰ পৰা বামগাঁৱৰ দিশে, কিয়নো তাতে আছে ৰিদম সংগীত বিদ্যালয়। এতিয়া বৰ্তমান কিনকিনীয়া বৰষুণ দি আছে, আমি এতিয়া সোমাই যাম ৰিদম সংগীত বিদ্যালয়ৰ ভিতৰ দিশে। ইয়াত ধুনীয়াকৈ ৱেষ্টাৰ্ণ এণ্ড কমাৰ্চিয়েল বাদ্যযন্ত্ৰ শিকোৱা হয়। ইয়াত গীটাৰ, ড্ৰাম, অক্টোবেট, খোল, ঢোল, তাবলা, ট্ৰিপুল আৰু কীবৰ্ড সকলো ধৰণৰ বাদ্যযন্ত্ৰ শিকোৱা হয়। যদি আপোনাৰ শিশুটোক সংগীত শিকাব বিচাৰে, তাৰ প্ৰতিভা বিকাশ কৰাব খোজে, ইয়াত নামভৰ্তি কৰাব পাৰিব। অৱশ্যে এয়া মোৰ কোনো বিজ্ঞাপন নহয় দেই, সকলোৰে সুবিধাৰ কাৰণেহে জনালোঁ। যদি কোনোবাই যোগাযোগ কৰিব বিচাৰে, আমাৰ স্ক্ৰীনত ফোন নম্বৰটো দি দিছোঁ।